হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আজি মই মোৰ পাকঘৰত বনাবলৈ লৈছোঁ বাটাৰ পনীৰ মছলা। তেনেই সহজ ৰেচিপি, ঘৰত থকা বস্তুৰেই মই বাটাৰ পনীৰ মছলা বনাবলৈ ওলাইছোঁ, একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলত। ব'লক তেতিয়াহ'লে। এয়া মই কাজু লৈছোঁ 10টামান, আৰু এয়া আদা নহৰু, আৰু মিডিয়াম চাইজৰ 4টা পিঁয়াজ, 2টা বিলাহী, আৰু পনীৰ, দৈ আৰু অকণমানি নেমু টেঙা। এইখিনিৰে মই এতিয়া বাটাৰ পনীৰ মছলা বনাম। এয়া মই চপ কৰিলোঁ, পিঁয়াজখিনি চপ কৰি ল'লোঁ, বিলাহীটো সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া এখন পেনত, ননষ্টিকি টাৱাত মই প্ৰথমতে পিঁয়াজখিনি দি পেলাই ফ্ৰাই কৰি ল'ম। এয়া বাটাৰ পনীৰ মছলা বনাইছোঁ, যিহেতুকে বাটাৰ লাগিব। মই গোটেইটো বাটাৰ ইউজ কৰা নাই, ইয়াৰে মই আধা বাটাৰহে ইউজ কৰিম। এয়া মই পেন এখনত অকণমানি মিঠাতেল দি দিছোঁ। আপুনি ইয়াতে ঘিও দিব পাৰে, ৰিফাইন দিব পাৰে, যিকোনো আপোনাৰ ইচ্ছামতে দিব পাৰে, অলিভো ইউজ কৰিব পাৰে। মই সাধাৰণভাৱে বনাইছোঁ, তাৰ কাৰণে মই ইয়াতে মিঠাতেল ইউজ কৰিছোঁ, ঘি দিয়া নাই। ইয়াতে মই তেলখিনি গৰম হোৱালৈ অকণমান বাট চাওঁ। যেতিয়া গৰম হয়, তাত মই 2টা সৰু সৰু নহৰুৰ কোহ 2টা সৰু সৰুকৈ কাটি লৈ গৰম তেলত প্ৰথমতে দি দিম। এইখিনিয়ে আপোনাৰ ৰেষ্টুৰেণ্ট টেষ্ট এটা আনিব। যেতিয়া আপুনি মছলাদাৰ বস্তু বনায়, এনেকৈ তেলত অকণমানি নহৰু এড কৰি দিলে আপোনাৰ ৰেচিপিটোৰ টেষ্টটো এক্সট্ৰা হৈ যায়। এতিয়া মই ইয়াতে প্ৰথমতে পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজখিনি মই দি দিলোঁ। আপুনি মনত ৰাখিব, যদি আপুনি ননষ্টিক টাৱাত বনায়, তেতিয়াহ'লে জুই অকণমান বঢ়াই দিব পাৰে। কিন্তু যদি আপুনি কেৰাহীত তলখন যদি অকণমান পাতল হয়, তেতিয়াহ'লে সেনেকুৱা কেৰাহীত বনালে জুইটো অকণমান কমাই দি থৈ দিব। এয়া মই পিঁয়াজখিনি এনেকৈ দি পেলাই এতিয়া ইয়াতে মই অকণমান নিমখ আৰু হালধি এড কৰিম। মই কোনো মছলা ইউজ নকৰোঁ, হালধি আৰু নিমখ। আপুনি যদি ইচ্ছা কৰে, তেতিয়াহ'লে ইয়াতে ফুড কালাৰ ইউজ কৰিব পাৰে। আপোনাৰ ইচ্ছামতে যিকোনো মছলা দিব পাৰে, কিন্তু মই দিয়া নাই। যিহেতুকে মোৰ 7 বছৰীয়া ছোৱালীজনীয়ে খাব, তাৰ কাৰণে মই একেবাৰে কম মছলা ইউজ কৰি পেলাই দিছোঁ। আপুনি জলকীয়া দিব পাৰে, কিবা দিব পাৰে, মই এইবিলাক একো দিয়া নাই। সম্পূৰ্ণ এয়া নিমখ দিছোঁ, এয়া নিমখ। তাৰপিছত মই ইয়াতে হালধি দিম। এতিয়া এইখিনি মই ভালকৈ সিজিবলৈ দিম। তাৰপিছত মই ইয়াতে বিলাহী এড কৰিম। মনত ৰাখিব, যেতিয়াই আপুনি বাটাৰ পনীৰ বাটাৰ চিকেন মছলা বনায়, তেতিয়াহ'লে আগতে যদি পিঁয়াজটো এনেকৈ ফ্ৰাই কৰি লয়, তেতিয়াহ'লে যিটো এটা গন্ধ পোৱা যায় নহয়, সেইটো গন্ধটো পোৱা নাযায়। এনেকৈ ফ্ৰাই কৰি যেতিয়া মিক্সিত আপুনি পেষ্ট বনাই ল'ব, তেতিয়া আপোনাৰ বাটাৰ পনীৰ মছলাৰ একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইলৰ হ'ব। এয়া মই ইয়াতে বিলাহীখিনি এড কৰি দিলোঁ। বিলাহীখিনিও মই ভালকৈ সিজিবলৈ দিম। এয়া বিলাহীখিনি দিলোঁ। তাৰপিছত মই ইয়াতে কাজু দি দিম। কাজু বহুত হেভি হয়, তাৰ কাৰণে মই অকণমান কম মছলা অইল ব্যৱহাৰ কৰিছোঁ। আপুনি যদি বিচাৰে বেছি খাবলৈ, তেতিয়াহ'লে বেছি দিব পাৰে। এতিয়া মই কাজুকেইটা দি দিম। কম বেছি দিব পাৰে, আপুনি যদি বেছি দিয়ে আপুনি বেছি দিব পাৰে। মই 12টামান দিছোঁ, 12টাই চাগে দিছোঁ। তাৰপিছত জিৰা জানেনে? মোৰ গোটেই কিটচেনৰ সকলোতকৈ ফেভৰেট বস্তু হ'ল জিৰা। কাৰণ জিৰা হেল্ডিও হয়, আৰু জিৰা হ'ল মেজিকেল। মানে জিৰাই, আপুনি জানেনে, জিৰাইটো টেষ্ট আনে খাদ্যৰ, কিন্তু জিৰাই কালাৰো আনে। মানে আপোনাৰ ৰেচিপিত কালাৰ চেঞ্জ কৰি দিয়ে জিৰায়ে। তো জিৰা এনেও হেল্ডি হয়, তো জিৰা মই চবত দিয়াৰ চেষ্টা কৰোঁৱে। চব ৰেচিপিত মই জিৰা এড কৰাৰ চেষ্টা কৰোঁ। এয়া মই অকণমানি পানী দি দিলোঁ। আমাৰ কিটচেনৰ ভিতৰতে, আমাৰ পাকঘৰটোৰ ভিতৰতে ইমানখিনি মেডিচিন থাকে, আমি গমেই নাপাওঁ। যিহেতুকে মছলাবিলাক এটা মেডিচিন হয়। এয়া মই এইটো মিক্সি জাৰ লৈছোঁ। মিক্সি জাৰত মই এনেকৈ এইটো পেষ্ট বনাম। এয়া চাওক, মই গোটেইখিনি ইয়াতে মিক্সি জাৰত সোমাই দিলোঁ। এতিয়া এটা কথা মনত ৰাখিব, এইটো গৰমে কেতিয়াও আপুনি মিক্সিত গ্ৰাইণ্ড নকৰিব। যদি গৰমে কৰে, এক্সিডেণ্টৰ সম্ভাৱনা থাকে, আৰু গোটেইবিলাক ছিটিকি যাব পাৰে, আৰু আপোনাৰ ক'ৰবাত লাগি যাব পাৰে। এয়া অকণমান পানী দি পেলাই মই টাৱাখন এনেকৈ দি পেলাই এইখিনি পানীখিনি ইয়াতে দিম, আৰু পানী অকণমান দিলে মিক্সিত পেষ্টটো হওঁতে ভালকৈ হ'ব।
এয়া এইটো হৈ গ'ল মোৰ। এতিয়া মই কি কৰিম, এইটো অকণমান ঠাণ্ডা হ'বলৈ মই ইয়াতে ৰেষ্ট কৰিবলৈ দিম। তেতিয়ালৈ মই পনীৰখিনি ফ্ৰাই কৰি লওঁ। এতিয়া এইখিনি যিখিনি আদা নেহৰু আছিলে মই ডাইৰেক্ট দিয়া নাই, এয়া অকণমান টাৱাত এনেকৈ গৰম কৰি লৈছোঁ, সেকি লৈছোঁ। এইটোৱেই আপোনাৰ ৰেষ্টুৰেণ্টৰ যিটো টেষ্ট আনিব, এইটোৱে আনিব। এতিয়া মই এখন টাৱাত পনীৰখিনি ফ্ৰাই কৰি ল'ম। যিহেতুকে বাটাৰ পনীৰ, তো বাটাৰতো ফ্ৰাই কৰিব লাগিব পনীৰটো। তো মই পনীৰটো এনেকৈ 2 চামুচ বাটাৰত এনেকৈ এড কৰি দি দিম। ইয়াতে মই নিমখ আৰু হালধি দি দিছোঁ। আপুনি মছলাও দিব পাৰে, ফুড কালাৰ দিব পাৰে। এনেকৈ 2 মিনিটমান সময় কম জুইত এনেকৈ ফ্ৰাই কৰি লৈ ল'ম। তাৰপিছত মোৰ পনীৰখিনি হৈ যাব। এয়া মোৰ অলৰেডি পনীৰখিনি হৈয়ে গ'ল। এয়া পনীৰটো মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই কি কৰিম, এইখিনি পনীৰখিনি ওলাই লৈ এইখন পেনতে মই বাটাৰ 2 চামুচ দি দিম। আৰু যিটো মই মিক্সি জাৰত মই মিক্স কৰিলোঁ, পেষ্ট বনালোঁ, সেই পেষ্টটো মই ইয়াতে এড কৰিম। যিহেতুকে মই একবাৰ মিঠাতেলত এইখিনি গোটেইখিনি ফ্ৰাই কৰি লৈছোঁৱেই, সিমান বৰ বেছি মোৰ এইটো ফ্ৰাই কৰাৰ দৰকাৰ নাই। কাৰণ ইয়াৰে যিটো এটা গন্ধ থাকে, পিঁয়াজৰ যিটো এটা গন্ধ থাকে, সেইটো গুচি গৈছে। মই মাত্ৰ এইটো অকণমান উতলাম। এয়া চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। এয়া চাওক। আৰু এইটো যেতিয়া আপোনাৰ হৈ যাব, তেতিয়া আপুনি গম পাব, যেতিয়া ইয়াৰ পৰা তেল ওলাবলৈ ধৰে, কাৰণ আমি তেল, বাটাৰ আৰু কাজু দিছোঁ, তো তেলটো ওলাব। তো এইটো যেতিয়া তেল এৰিবলৈ ধৰে, তেতিয়াই গম পাব আপোনাৰ এইটো হৈছে। কিন্তু মই ইয়াতে অকণমান পানী এড কৰিম। আৰু মই এতিয়া পনীৰ নিদোঁ, যেতিয়া পানী এড কৰিম, এয়া পানী অকণমান দিম, 1 কাপ পানী। এইটো অকণমান গৰম কৰি লওঁ। অকণমান গৰম কৰি ল'লে ভাল হ'ব। তাৰ কাৰণে মই এইটো অলপমান গৰম কৰি লওঁ। পানী দিয়াৰ পিছতহে মই ইয়াতে পনীৰটো দিম। চাওক ধুনীয়াকৈ হৈছে। এয়া খাবলৈও বহুত টেষ্টি হৈছে। চাওক এতিয়া মই ইয়াতে পানীটো দি দিম। পানী এড কৰি পনীৰ দি দিম। আপোনাৰ যদি ভিডিঅ'টোত ক'ৰবাতো অকণমানি ভাল লাগিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া হৈ গ'ল। এইটো অকণমানি 2 মিনিটমান পনীৰ দিয়াৰ পিছত 2 মিনিটমান মই এনেকৈ উতলিবলৈ দিম। তাৰপিছত আপোনাৰ বাটাৰ পনীৰ মছলা ৰেডি হৈ গ'ল। একেবাৰে সহজ নে? সম্পূৰ্ণ সহজ। ঘৰত থকা সামগ্ৰীৰে এনেকৈ বাটাৰ পনীৰ মছলা বনাই খাব পাৰে। আপোনালোকেও খাব আৰু খাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। এয়া 2 মিনিট সময় মই এইটো হ'ব দিওঁ। তাৰ পাছত মই এইটো ওলাই ল'ম, খাবলৈ ৰেডি কৰিম। এয়া চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে, নহয়নে? আপোনালোকেও বনাই খাব। যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ নতুন ভিডিঅ'ত লগ